আপোনালোকে জানে যে অসম শান্তি ছাত্ৰ সন্থাই বিগত সময়তো এনেধৰণৰ কাৰ্যসূচী আমি লৈ আহিছোঁ। মূলতঃ চাহ জনগোষ্ঠীৰ সমাজৰ মূল তিনিটা সমস্যা জনজাতিকৰণ, চাহ শ্ৰমিকৰ 351 টকা হাজিৰা আৰু ভূমি পট্টা। এই তিনিটা বিষয়ত বিভিন্ন সময়ত আমি দাবী দাবা কৰি আহিছিলোঁ। এই চৰকাৰখনে অহাৰ আগতে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেওঁলোকে আহিলে জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, ভূমি পট্টা প্ৰদান কৰিব, 351 টকা হাজিৰা প্ৰদান কৰিব। কিন্তু এইটো অকল ফুটুকাৰ ফেন হৈ পেলাই থাকিল। গতিকে এই আন্দোলনৰ যোগেদি আমি অসম চৰকাৰক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ এই মূলতঃ তিনিটা সমস্যা যদি অতি শীঘ্ৰে সমাধান কৰা নহয়, তেতিয়াহ'লে চাহ জনগোষ্ঠী সমাজে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ব। জিন্দাবাদ 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 প্রদান করক প্রদান করক জিন্দাবাদ জিন্দাবাদ আচ্ছা লং লিভ লং লিভ আচ্ছা জিন্দাবাদ 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 আচ্ছা লং লিভ লং লিভ লং লিভ ওখান থেকে হাই 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 জিন্দাবাদ জিন্দাবাদ Long live, long live! Long live, long सरकार मुर्दाबाद 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 संजय किसान मुर्दाबाद होशियार होशियार बीजेपी सरकार होशियार 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 बीजेपी सरकार कम जिंदाबाद जिंदाबाद ममता Go back!